ৰাইজসকল মই কিশোৰী হাজৰিকা এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হ'ল আমি যি জিকা খেতি কৰিছোঁ বা আপোনাৰ লাও খেতি, তিতা কেৰেলা, তিয়ঁহ এই এনেকুৱা ধৰণৰ যিখিনি খেতি তাৰ ভিতৰতে আমাৰ জিকা খেতিটো আৰু এই সমস্যাটো জিকা খেতি আৰু লাও খেতি এনেধৰণৰ খেতিত সমস্যাটো বেছি দেখা যায়। কাৰণ লাওৰ কলিটো খুব কোমল হয় আৰু জিকাৰো প্ৰথম পৰ্যায়ত যিটো কলি হয় মানে কলিটো বহুত কোমল হয়। তাৰ বাবদ তাত থাকোঁতেই কলিটোক মানে বৰলে আহি বিন্ধি দিয়ে। এই বৰলে যিটো বিন্ধি দিয়াৰ লগে লগে সেই জিকাটো গেলি যায় বা ভিতৰত পোক হৈ যায় বা লাওটো ঠিক তেনেকৈ আপুনি সেই বৰলটোৱে বিন্ধাৰ পিছত আপোনাৰ ভিতৰত কেতিয়াবা পোক বংশবৃদ্ধি হৈ পেলাই লাওটো ডাঙৰ হৈ গ'লেও ভিতৰতে পোক থাকি যায় বা তাৰপৰা বংশবৃদ্ধি হৈ ভিতৰত বহুত পোক হৈ যায়। গতিকে এই গোটেই সমস্যাটো লাও খেতি আৰু বিশেষকৈ বৰলৰ সমস্যাটো লাও আৰু আপোনাৰ জিকা খেতিত বৰ বেছিকৈ দেখিবলৈ পোৱা যায়, যাৰ কাৰণে কি আমি প্ৰডাকশ্যনৰ ক্ষেত্ৰত বহুতখিনি অসুবিধা পাবলগীয়া হয়। গতিকে তাৰ বাবদ এটা খুব সুন্দৰ পদ্ধতি মই আপোনালোকে নিশ্চয় সেই পদ্ধতিৰ ব্যৱহাৰ যদি কৰিছে গতিকে খুব ভাল কথা। গতিকে মই যিসকলে ব্যৱহাৰ কৰা নাই মই তেখেতসকলক মই জনাই দিব বিচাৰিছোঁ। আচলতে আমি বৰল বা এনেধৰণৰ যিখিনি পোকৰ কাৰণে আমি খুব ইনছেক্টিচাইড খুব হাৰ্ড মাৰিবলগীয়া হয়, যিটো ইনছেক্টিচাইডে আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক। গতিকে আমি ইনছেক্টিচাইড ব্যৱহাৰ নকৰাকৈ আমি এটা খুব সহজ ভাল এটা বৈজ্ঞানিক পদ্ধতি আছে। সেই পদ্ধতিটোৱে আমি কেনেকৈ বৰলখিনি নিয়ন্ত্ৰণ কৰিব পাৰিম বা আমাৰ ফলখিনি কেনেকৈ সেই বৰলৰ পৰা বচাব পাৰিম তাৰ এটা সুন্দৰ ভিডিঅ' মই আজি বনাইছোঁ। গতিকে আপোনালোকে সকলোৱে চাব। এইটো আপোনালোকে দেখিছে, এইটো হ'ল ফেৰোমেন বাকেট। এই ফেৰোমেন বাকেটটোৰ আপুনি যদি খেতিত ওলোমাই ইয়াত এটা যিটো ছিষ্টেমত এই ফেৰোমেন বাকেটটো ব্যৱহাৰ কৰে মই আপোনালোকক সম্পূৰ্ণখিনি ভিডিঅ'ত দেখাম। গতিকে এই ফেৰোমেন বাকেটটো যদি আপুনি ওলোমাই দিয়ে ইয়াৰ পৰা আপোনাৰ সম্পূৰ্ণ বৰল এই ফুটাকেইটাই দিনে সোমাই ইয়াত মৰি যাব। কাৰণ এই ফেৰোমেন বাকেটটোৰ মূল কামটো হ'ল ইয়াত এটা বিস্কুট লগাই দিয়া থাকে। সেই বিস্কুটটো মাইকী মানে ফিমেল যিবিলাক আপোনাৰ পোক থাকে মানে বৰল, সেই বৰলৰ এটা হৰম'ন ইয়াত দিয়া থাকে। এই ফিমেল হৰম'নটো ইয়াত এই বিস্কুটটোত দিয়া থাকে, যাৰ কাৰণে কি বিস্কুটটো ইয়াত লগাই দি যেতিয়া আপুনি খেতিডৰাত ওলমাই দিব তেতিয়া এই বিস্কুটটোৰ পৰা এটা আপোনাৰ গোন্ধ ওলায়। সেই গোন্ধটোৱে এই এৰিয়াটোৰ যিমানটো জেগা আছে এই জেগাটো যিমানখিনি বৰল বা এনেকুৱা ধৰণৰ কীট আছে সেই আমাৰ খেতিবিলাক প্ৰায়খিনি পোকেই আপোনাৰ মতা বৰলটোৱেহে আচলতে খেতিটো প্ৰায় নষ্ট কৰে। গতিকে ইয়াত মাইকী বৰলৰ বা মাইকী আপোনাৰ পোকৰ যিটো ইয়াত হৰম'ন দিয়া আছে সেই হৰম'নটোৰ গোন্ধটো মতা বৰলটো বা পোকটোৱে গোন্ধটো পায়, এই বিস্কুটটো গোন্ধটো লৈ এই বিস্কুটটোৰ ওচৰলৈ আহে, এই বাটটোৱে সোমাই যায়। এই বাটটোৱে সোমাই যোৱাৰ পিছত সি ইয়াতে ধৰি ইয়াত এই বিষাক্ত দ্ৰব্য যিহেতু দিয়া আছে গতিকে ইয়াত সোমাই পোকটো মৰি যায়। গতিকে এই কামটো যদি আপুনি কৰে, এই কামটো কৰাৰ লগে লগে আপোনাৰ গোটেই খেতিডৰাৰ যিটো সমস্যা পোকৰ সমস্যা সেইটো আপুনি কোনো ধৰণৰ ইনছেক্টিচাইড ইউজ নকৰাকৈ বা কোনো ধৰণৰ বিষাক্ত দ্ৰব্য ইউজ নকৰাকৈ আপুনি গোটেই খেতিডৰা ৰক্ষাও কৰিব পাৰিব, লগতে আপোনাৰ স্বাস্থ্যসন্মত কিছু আপুনি তাৰ পৰা কোনো অসুবিধা নোহোৱাকৈ সুন্দৰভাৱে আপুনি এটা ফল খাব পাৰিব। কৰে এইটো মই দেখাই দিছোঁ। ইয়াত আপুনি এইটো লগাই ল'ব, লগাই লৈ এইটো ইয়াত বিস্কুটটো ইয়াত ফুটা কৰি থোৱা থাকে। বিস্কুটটো ওলমাই দিব তেনেকৈ ধৰণৰ সোমাই দি এইটো আপোনাৰ এনেকৈ এই ফুটাকেইটাই দিনি আপোনাৰ বৰলবিলাক সোমাই যাব। কলি পেলাইছে বা লাগিছে, গতিকে দুইটা মই বৰল দেখিছোঁ। বৰল দেখোঁতেই মই এই পদ্ধতিটো কৰি দিছোঁ। এই পদ্ধতিটো কাৰণে নহ'ব আপুনি বৰলৰ কাৰণে যথেষ্ট কেমিকেল মাৰিবলগীয়া হয়। গতিকে আপুনি যদি এই পদ্ধতিটো কৰে
এইটো এটা খুব ভাল পদ্ধতি। এইটো কৰিলে আপোনাৰ কোনো ধৰণৰ মানে খেতিডৰাত আপুনি বিষাক্ত দ্ৰব্য ইউজ নকৰাকৈ আপুনি এইটো কৰিব পাৰে। এইটো এটা বিজ্ঞানসন্মত। এতিয়া আপোনালোকে দেখিছে এনেকৈ আপোনালোকে ওলমাই দিব। এনেকৈ ওলমাই দিলে আপোনাৰ ইয়াত এই ফুটাটো দি নি আপোনাৰ বৰলটো বা পোকটো সোমাই যাব, সোমাই গৈ ইয়াৰ ভিতৰতে মৰি যাব। এনেকৈ ধৰণে আপুনি ধৰক 1 বিঘা মাটিত ইয়াৰ আপোনাৰ 6টামান লগালে হৈ যাব। এইটো এটা মই লগাই থৈছোঁ দেখিছে। এইটো চাব, মই আপোনালোকক এইটো দেখাম। এইটো মই খুলি দিম। আপোনালোকে এটা কথা চাব, ইয়াৰ ভিতৰত কিমানখিনি মই এইটো ব্যৱহাৰ কৰাৰ পিছত ইয়াত কিমানখিনি পোক ওলাব আপোনালোকে চাব। মই আপোনালোকক দেখাই আছোঁ। এইটো মই আপোনালোকক খুলি পেলাই দেখাই দিম। এইখিনি আপোনালোকে চাওক। এইখিনি কিমান পোক দেখিছে। এইখিনি চব আপোনাৰ বৰল বা এনেকুৱা ধৰণৰ এই পোকখিনি মৰি আছে দেখিছে। এইখিনি আপুনি এসপ্তাহ 10 দিন বা তেনেকুৱা সময় চাই পেলাই আপোনালোকে এইখিনি পেলাই দিব। এইটো এটা, ইয়াতো আপোনাৰ দেখিছে এইটো যথেষ্ট ইয়াত পোক তলত এইবিলাক আছে। মই এইটো আপোনালোকক চাফা কৰি দিম। আপোনালোকে চাব যে 10-15 দিনৰ ভিতৰত এইটো মাজে মাজে চাফা কৰি থাকিব। এইখিনি মই পেলাই দিম। ইয়াত বহুত পোক আছে। এইটো চাফা কৰি আকৌ এনেকৈ লগাই থৈ দিব। এইটো আপোনাৰ বিশেষ তেনেকুৱা কথা একো নাই। এইটো চাফা কৰিবলৈও ভাল, আৰু ইয়াৰ কিন্তু আপোনাৰ খেতি অনুযায়ী, ফল অনুযায়ী ইয়াৰ বেলেগ বেলেগ আপোনাৰ ছিষ্টেমৰ আছে। ফেৰমন লিউটো আপোনাৰ জিকাৰ কাৰণে ঠিক বেলেগ আছে, ঠিক বেঙেনাৰ কাৰণেও বেলেগ আছে, বা অন্য পাচলি। এই গোটেই কথাখিনি ফেৰমন লিউটো চবৰে বেলেগ বেলেগ হয়। আপোনালোকে গুটি দোকান বা এনেকুৱাত গৈ ক'লেই হ'ল যে মই জিকাত দিবৰ কাৰণে লাগে, গতিকে যিটো জিকাৰ কাৰণে ব্যৱহাৰ কৰিব লাগে সেইটো আপোনালোকক দিব। আৰু বেঙেনাৰ কাৰণেও ঠিক বিলাহী চিলে এনেকৈ ধৰণৰ এইটো জিকা বা আপুনি তিয়ঁহত লগাব পাৰে, বা তিতা কেৰেলা, আৰু বিশেষকৈ লাও আৰু জিকাৰ কাৰণে খুব উপযুক্ত এইটো। আৰু আপোনালোকৰ বেঙেনা বা এনে ধৰণৰ খেতিখিনিৰ কাৰণেও ঠিক বেলেগ বেলেগকৈ আছে। মানে যিহেতু গোটেই পোকবিলাকৰো ধৰণবিলাক যিহেতু বেলেগ বেলেগ, পোকবিলাকৰ ছিষ্টেম যেতিয়া বেলেগ বেলেগ, বা পোকবিলাক যেতিয়া বেলেগ বেলেগ হয়, কাৰণ কিছুমান ধৰক পখিলা জাতীয় আছে, ডাঙৰ যিবিলাক পোক, কিছুমান পৰুৱা জাতীয় আছে, বৰল জাতীয় আছে। গতিকে পোকবিলাক যিহেতু বেলেগ বেলেগ, গতিকে তাৰ কাৰণে লিউটো, এইটো ভিতৰতো আপোনাৰ যিটো আপোনাৰ এই বিস্কুটটো লিউ বুলি কোৱা হয়, এই লিউটোৰো আপোনাৰ বেলেগ বেলেগ, চবৰৰ কাৰণে বেলেগ বেলেগ আছে। গতিকে আপোনালোকে যিকোনো দোকানত গৈ পেলাই আপোনালোকে কেমিকেল বেচা দোকানত গৈ পেলাই আপোনালোকে ক'লেই হ'ল যে মোক জিকাৰ কাৰণে লাগে। যোনটো লিউ য'ত লাগে তেওঁলোকে সেইমতে দিব, আৰু সেইমতে আনি আপোনালোকে ব্যৱহাৰ কৰক। খুব ভাল বস্তু এইটো বস্তু ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ গোটেই জিকাডৰাত কোনো ধৰণৰ স্প্ৰে নকৰাকৈ আপুনি ইয়াৰ কীট পতংগৰ পৰা আপুনি সম্পূৰ্ণভাৱে নিৰাময় পাব। খেতিৰ কোনো ধৰণৰ ইনছেক্টিচাইড ইউজ নকৰাকৈ আপুনি এটা ভাল ফল আপুনি খাবলৈ পাব। গতিকে আপোনালোকে এই বস্তুটো ব্যৱহাৰ কৰক। এই বস্তুটো ব্যৱহাৰ কৰিলে আপোনালোকে খুব ভাল, মানে মই নিজে বহুবাৰ ইউজ কৰিছোঁ, মই জানো। এই বস্তুটোৱে আপোনাৰ ওলমাই দিয়াৰ পিছত ইয়াত কোনো ধৰণৰ আপুনি নেদেখে, বৰল নেদেখে বা অন্য ধৰণৰ কীট পতংগ ইয়াত নেদেখে, সম্পূৰ্ণ ইয়াত সোমাই পেলাই মৰি যায়। গতিকে এইটো এটা খুব ভাল বস্তু। এই বস্তুটো আপোনালোকে ব্যৱহাৰ কৰক। মই এইটো বস্তু ব্যৱহাৰ কৰি পেলাই মই ইয়াৰ সুফল এটা ভাল, গোটেই খেতিটোৰ ভাল এটা প্ৰডাকশ্যন। ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে মোক কমেণ্টত জনাব, এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ভিডিঅ'টো যদি আপুনি নতুনকৈ চাই আছে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।